নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এতিয়া দেখাম আপোনালোকক ৰাতিৰ সাঁজটো কিহে তৈয়াৰ কৰা যাব। আহক দেখাম। পালেং শাক আনিছোঁ। পালেং শাক আপোনাৰ আজি পালেং শাকৰ লগত আপোনাৰ বনাম কচ মাছৰ লগত। এয়া আনিছোঁ কচ মাছৰ লগত পালেং মটৰ এনেকৈ দি বনাব লাগিব। দেখাম, চাব আপোনালোকে। ধুনীয়া কচ মাছ। এয়া দেখা পাইছে পালেং শাক আৰু আপোনাৰ মটৰ আছে, বিলাহী। ইয়াতে দিয়া যাব আপোনাৰ কচ মাছ। খাই চাবচোন আপোনালোকে। এতিয়া অলপ ধুনীয়াকৈ সিজক। সিজাৰ পিছত অলপমান পানী দিব লাগিব। গ্ৰেভি টাইপত বনাম, বৰ বেছি জোলো নকৰোঁ। অলপ সময় ঢাকি দিওঁ। এয়া পানী দিব পৰা হৈ গৈছে। পানী দি দিম। পানী আপুনি হিচাপত দিব পানীৰ পৰিমাণটো। এতিয়া অলপ সময় ঢাকি দিম। তেনেকৈ অলপ উতল আহক। এইটো মোৰ সৰু কিটচন। মিনি কিটচন মোৰ, লগতে মই থকা ৰুম। এতিয়া চাম চব্জি উতলিছে নাই। এয়া দেখা পাইছে উতল আহিছে, লাহে লাহে উতলটো আহিছে। যেতিয়া এতিয়া মাছ দি দিম। এয়া মাছ দি দিছোঁ। দেখা পাইছে উতল আহিছে। উতলটো অহাৰ পিছত আপোনাৰ যেতিয়া অলপ জোল থকাকৈ অলপ হিচাপত ৰাখি দিলে হৈ গ'ল। এতিয়া অকণমান সময় ঢাকনা মাৰি দিওঁ, 10 মিনিটমান। এনেকৈ বনাই ভাল পাওঁ, খুৱাইও ভাল পাওঁ। আহিব কেতিয়াবা খাবলৈ, বনাই খুৱাম আপোনালোকক। এয়া দেখাম এতিয়া কিমান উতল আহিছে। দেখিছে সুন্দৰ। আৰু 10 মিনিট সিজালে চব্জি খাব পৰা ৰেডি হৈ যাব। এয়া চব্জি দেখিছে, চব্জি একদম পোৱা হৈ গৈছে। এতিয়া সুন্দৰ, একদম জোখত পানী, একদম জোখত হৈ গৈছে। এতিয়া আমাৰ চব্জি ৰেডি, খাব পৰা হৈ গৈছে। এতিয়া মোৰ ৰেডি চব্জি, এতিয়া খাবহে লাগে আৰু। গুড নাইট, আজিলৈ ইমানতে এৰিছোঁ।